আপুনি কিয় কৰিলে ঘটনাটো? মই সহ্য হ'ল কি কাৰণে ঘটনাটো? বহুত খাই দিনে হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? 28 বছৰ। সি কিবা বিয়া পতা নেকি? সি কি কৰে এনে? হা মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো? মই সহ্য হ'ল। কি হৈছিল ঘটনাটো? কেনেকৈ গম পালে? ঘটনাটো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11। মই শুই উঠিছোঁহে বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন, আমাৰ এইটো বৰুৱা হেৰি বুলি কয়, এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই আছে, শুই থকা অৱস্থাতে হেৰি কৰিলে। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা, পিতৃ আৰু পুত্ৰ। হয়, তেওঁ নিজে স্বীকাৰ কৰিছে। ল'ৰাটো মানে অশান্তি মানে কেনেকুৱা ধৰণৰ অশান্তি? আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি। তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ। হয়, আৰু যোনে হেৰি কৰিলে তেখেতৰ নাম 75। মানে এইটো কিবা